বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু আপোনালোকলৈ এইখিনি সময়তে বিহুৰ শুভেচ্ছাও জনাইছোঁ বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছোঁ আপোনালোকে মন কৰিব অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ লাইফ সাৰ্টিফিকেট জমা দিয়াৰ ওপৰত শেহতীয়াকৈ আন এটা নতুন খবৰ প্ৰকাশ পাইছে আৰু ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছোঁ চাওক এই ইনফৰমেশ্যনটো এইবাৰ এনেকৈ প্ৰকাশ হৈছিলে যে কোন পেনশনাৰে কি সাৰ্টিফিকেট জমা নিদিলেও লাইফ সাৰ্টিফিকেটৰ কামটো এইবাৰ হৈ যাব সকলো সবিশেষ জনাবলৈ যত্ন কৰিম কাৰণ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যেহেতু ইতিমধ্যে আপোনালোকে গম পাইছেই যে কেন্দ্ৰীয় চৰকাৰে দিয়ে ঘোষণা কৰাৰ পাছতেই এই ইনফৰমেশ্যনটো প্ৰকাশ হৈছে গতিকে এবাৰ নিশ্চয় গম পাব যে অক্টোবৰ মাহৰ পাছতেই যেটো নৱেম্বৰৰ আপোনালোকৰ বেংকত ক্ৰেডিট হ'ব তাতে ডিএটো এবাৰ প্লাস হ'ব গতিকে গোটেইখিনি হাতে পাছে মিলাই আপোনালোকে লাইফ সাৰ্টিফিকেটৰ কামখিনি সুকলমে হৈ যাওক আৰু যেটো ইনফৰমেশ্যন পালো আৰু জনাবলৈ যত্ন কৰিছোঁ ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিল আপোনালোকৰ সন্মুখত দেখাবলৈ লৈ আছোঁ চাওক ডিজিটেল লাইফ সাৰ্টিফিকেট দাখিল কৰাৰ তাৰিখ সময়মতে পেনশন পোৱাৰ বাবে কেতিয়া জীৱন প্ৰমাণ দাখিল কৰিব লাগিব ইনফৰমেশ্যনটোৰ হেডলাইনটো এনেকৈ প্ৰকাশ হৈছিল আৰু কোনে কি সাৰ্টিফিকেট এইবাৰ নিদিলেও চলিব সকলো সবিশেষ জনাবলৈ লৈ আছোঁ চাওক পেনশন আৰু পেনশনভোগী কল্যাণ বিভাগে দেশজুৰি চতুৰ্থ ডিজিটেল লাইফ সাৰ্টিফিকেট অভিযান 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰ 2025 লৈকে অনুষ্ঠিত কৰিব য'ত গোটেই দেশজুৰি 2000খন জিলাৰ লগতে উপ-বিভাগীয় মুখ্য কাৰ্যালয়সমূহ অন্তৰ্ভুক্ত থাকিব ডিজিটেল লাইফ সাৰ্টিফিকেট তৈয়াৰ কৰাৰ বাবে আৱশ্যক হোৱা তথ্যসমূহ পেনশন হোল্ডাৰে নিজৰ আধাৰ নম্বৰ নাম মোবাইল নম্বৰ আৰু নিজৰ ঘোষণা অনুসৰি পেনশন সম্পৰ্কীয় তথ্য যেনে পিপিঅ নম্বৰ পেনশন একাউণ্ট নম্বৰ বেংকৰ নাম পেনশন মজুৰি দিয়া বিভাগ বিতৰণ সংস্থা ইত্যাদিৰ তথ্য দাখিল কৰিব লাগিব এইখিনি নিশ্চয় আপোনালোকে গম পাইছেই উপৰোক্ত বা অতিৰিক্ত যিখিনি ইনফৰমেশ্যন আহিছে সেইটো জনাবলৈ যত্ন কৰিছোঁ উল্লেখ কৰিছে যে যদি পেনশন হোল্ডাৰে পূৰ্ববৰ্ষত ডিএলসি তৈয়াৰ কৰিছিল তেনেহলে এই সকলো তথ্য স্বয়ংক্ৰিয়ভাৱে পূৰণ হৈ যাব এইটো এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে যোৱা বছৰ যদি ডিজিটেলি কৰা হৈছিল তেতিয়া হলে এইবাৰ এইটো অটোমেটিক্যালি ফিল আপ হ'ব বুলি কৈছে কিন্তু আপোনালোকে এই বস্তুখিনি লৈ যাবলৈ নাপাহৰিব আধাৰ নম্বৰ নাম মোবাইল নম্বৰ আৰু পিপিঅ নম্বৰ একাউণ্ট নম্বৰ এই গোটেইখিনি আপোনালোকে লৈ যাব আৰু এটা দিনৰ ভিতৰতে আপোনালোকৰ হৈ যাব আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো হ'ল যে এই লাইফ সাৰ্টিফিকেট সাবমিট কৰাৰ পাছতে আপোনালোকে কিন্তু এটা মোবাইলত মেছেজ পাব যেটো মোবাইল নম্বৰ আপোনালোকৰ ৰেজিষ্টাৰ হৈ থাকিব তে বন্ধুসকল অনাগত দিনতো যদি এনেকুৱা আৰু কিছুমান যদি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাওঁ লাইফ সাৰ্টিফিকেটৰ সৈতে জড়িত আপোনালোকক পোনছাতে জনাবলৈ যত্ন কৰিম ইনফৰমেশ্যনসমূহ যদি ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব